এতিয়া গৰু ছাগলী খুলিবলৈ নাপালোঁ আমি ধান চান চব নষ্ট হৈ গ'ল আমাৰ গৰু ছাগলীকেইটা চব উতলাই পেলাই লৈ গ'ল ৰাখিব নোৱাৰিলোঁ আমি কাঁহী বাতি এতিয়াও নাই ল'ৰা ছোৱালীৰ কাপোৰ চাপোৰ ৰাখিব নোৱাৰিলোঁ এতিয়া কাপোৰ ল'ৰা ছোৱালীৰ কাপোৰে নাই। নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ গহপুৰৰ চকুলো চত্ৰং নদীয়ে যি স্থানত মাথাউৰি ভাঙি সমগ্ৰ গহপুৰ চহৰখনক প্লাবিত কৰিছিল পানীৰে সেই স্থানত মই উপস্থিত আছোঁ আৰু এটা অতি দুখ লগা দৃশ্য আপোনালোকক দেখুৱাম কিদৰে সেই স্থানৰ যি স্থানত মাথাউৰি ভাঙিছিল সেই স্থানৰ প্ৰায় 15-20 ঘৰ মানুহে কিদৰে আজি বসবাস কৰিছে। আচলতে ঘৰখন যিটো সপোনৰ ঘৰ তেওঁলোকৰ আছিল থান বান কৰি পেলালে ঘৰৰ ভিতৰত আচলতে এবুকু বোকা মই দেখুৱাৰ চেষ্টা কৰিম। আচলতে এইখনেই আছিল সেই আপোন ঘৰখন সকলো যেন সপোন ভাঙি চুৰমাৰ কৰি পেলালে চত্ৰং নদীয়ে। মই মোৰ ইউটিউব চেনেলত দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু ৰজাঘৰীয়াক অনুৰোধ জনাইছোঁ ইয়াৰ পৰাই অতি শীঘ্ৰে আচলতে এইসকল ব্যক্তিৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক, আপোনালোকে সহায় কৰক তেওঁলোকক যি বাসগৃহ সপোনৰ বাসগৃহটি ভাঙি থান ভান যিহেতু হৈ গ'ল আৰু একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা কৰক। আৰু এই মুহূৰ্তত সেই বাসগৃহকেইটাৰ আচলতে পৰিয়ালৰ কেইগৰাকীমান মহিলা আছে, আমি কিছু কথালৈ চেষ্টা কৰিম। মই বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। এটা আচলতে কণমানি কেঁচুৱা আচলতে হাতত লৈ তেওঁ আছে পানীৰ মাজত আৰু যিখন সপোনৰ ঘৰ এওঁলোকৰ ভাঙি থান বান কৰি পেলালে। বাইদেউ কি ক'ব বিচাৰিব, চৰকাৰক কি অনুৰোধ জনাব এই মুহূৰ্তত? কি অনুৰোধ জনাম আৰু আমি এতিয়া স্কুলতে আছিলোঁ, স্কুলৰ পৰা ঘৰটো চাবলৈ আহিছোঁ, ঘৰটোত একোৱেই নাই। কালি চাউল দালি দিছে, চাউল দালি বনাই খাবলৈও আমাৰ আয়ু পায় একোৱেই নাই। গতিকে আৰু চৰকাৰে যদি আমাক কিবা এটা সহায় নকৰে, ঘৰ চৰ যদি কিবা এটা আমাক সহায়যুক্ত নকৰিলে আমি ল'ৰা ছোৱালী লৈ নদীতে জাপ মাৰি মৰিব লাগিব আৰু কৰি খাবতো এতিয়া নোৱাৰোঁ, কৰিব নোৱাৰোঁ। দিনটো হাজিৰা কৰোঁ, সেই ঘৰটো এতিয়া খাদিব নোৱাৰোঁ নহয় আমি। আচলতে অতি দুখ লগা। আচলতে চৰকাৰে যদি এওঁলোকৰ আপোন ঘৰখন আচলতে কিছু বনাই নিদিয়ে, তেওঁলোকে আচলতে নদীত জাপ দিয়াৰ এটা কথা কৈছে আৰু অতি দুখ লগা। আৰু বাইদেউ আছে, মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন চৰকাৰক কি অনুৰোধ জনাব? ঘৰখন একেবাৰে ভাঙি শেষ কৰিলে পানীয়ে, কি ক'ব বিচাৰিব? আমাৰ ঘৰটো দিলে ভাল আছিলে, আমি দুখত কেনেকুৱা থাকিম, আমি এই নৈখনৰ মাজত ল'ৰা ছোৱালী লৈ কেনেকুৱা থাকিম, আমি কেনেকুৱা কৰি খাম, আমাক কোনে দিব? চৰকাৰে যদি সহায় নকৰিব, আমি ইমান নদীটো উঠি আহিছে, ভেটাটো বান্ধ ভাঙি আহিছে, আমি এইটোতে গুচি যাম। আমাৰ আৰু একো ব্যৱস্থা নাই। এতিয়া ঘৰটোতে আমি ঘৰটো খাদিম কেনেকৈ? আমি এতিয়া ক'ত কামত যাব পাৰিম? ল'ৰা ছোৱালীক ক'ৰ পৰা আমি খোৱাম আনি? আমাৰ একো ব্যৱস্থা। আচলতে আপোন ঘৰখন ভাঙি থান বান কৰিলে, ভিতৰত আচলতে এবুকু বোকা। এতিয়া ক'ত আছে বাইদেউ এতিয়া? এতিয়া মই পোৱালীকেইটা বাটত বহি আছে, মই এইকেইটা বিচাৰি খুচাৰি এটা টিফিন পাইছোঁ, তাকে লৈ যাওঁ কাৰোবাৰ ঘৰত অকণমান ভাত খুজি ল'ৰা ছোৱালীকেইটা খুৱাওঁ। অঁ নিশ্চয়, মই দেখুৱাবলৈ চেষ্টা কৰিম আচলতে কি পৰিৱেশ এই স্থানত, আচলতে কি পৰিৱেশ হৈছে। ৰজাঘৰীয়া আচলতে চকু দিয়া অতি প্ৰয়োজন বুলি মই ভাবোঁ। মই দেখুৱাই আছোঁ এয়া, মই বিগ কেমেৰাত মই দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে এয়াই পৰিৱেশ গহপুৰৰ চত্ৰঙৰ। এখন চাইকেল আপোনালোকে দেখিব, আচলতে এইখন চাইকেলতে পৰিয়ালৰ মুৰব্বীজনে আচলতে দিন হাজিৰা কৰিবলৈ গৈছিল আৰু সেই একমাত্ৰ চাইকেলখন এতিয়া বোকাৰ মাজত। আৰু আপুনি মন কৰে ইয়াত এটা ভঁৰাল আছিলে আৰু ভঁৰালৰ সম্পূৰ্ণ ধান এতিয়া চত্ৰঙৰ নদীৰ বুকুত আৰু কিছু ধান আচলতে ইয়াত পৰি আছে। এবাৰ কল্পনা কৰক কিমান আচলতে দুখ লগা। ভিতৰ ভাগ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ। এয়াই হৈছে এখন সঁচা ছবি চত্ৰঙৰ চকুলো। কি পৰিৱেশ এবাৰ আপোনালোকে কল্পনা কৰক। কল্পনাৰ যাতে অতি ঠেক। আৰু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ ইউটিউবৰ ভিডিঅ'টোৰ জৰিয়তে, আপোনালোকক শ্বেয়াৰ কৰক আৰু ৰজাঘৰীয়াৰ আচলতে চকুত পৰক, যাতে এইসকল আচলতে ব্যক্তিয়ে যাতে চৰকাৰৰ পৰা কিবা এটা লাভ কৰে। তেওঁলোকৰ যিখন আপোন ঘৰ ইতিমধ্যে নদীৰ বুকুত বিলীন হৈ গ'ল। ঘৰৰ আচলতে বোকাৰে এতিয়া এবুকু ভিতৰত। আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আচলতে ৰজাঘৰীয়াক, আপোনালোকে এওঁলোকক কিছু সহায় কৰক, আপোন ঘৰখন দিয়াৰ ব্যৱস্থা কৰক, কিছু পৰিমাণে হ'লেও সহায় কৰক। ধন্যবাদ।